দৈগ্ৰং ঢলাগাঁও হৰি মন্দিৰত জন্মাষ্টমী পালন। আজি ৰাতি শিলা বৰশিলে ঐ নুশুনি প্ৰজাৰে মাত, পালি পহৰীয়া চবেই নিদ্ৰা গলে উপজিলে জগন্নাথ। সমগ্ৰ ৰাজ্যৰ সত্ৰ নামঘৰৰ লগতে ঢলাগাঁও নামঘৰতো পালন কৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। হৰিনামৰ ধ্বনিৰে মুখৰিত হয় ঢলাগাঁও হৰি মন্দিৰ। এই পবিত্ৰ জন্মাষ্টমীৰ লগত সংগতি ৰাখি ঢলাগাঁও ক্ৰীড়া আৰু সাংস্কৃতিক সংঘৰ উদ্যোগত অঞ্চলটোৰ শিশু কিশোৰসকলৰ মাজত মহাপুৰুষ দুজনাৰ সৃষ্টি অসমীয়া সংস্কৃতিৰ অতি গুৰুত্বপূৰ্ণ মহাপুৰুষীয়া ভাওনাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাৰ লগতে একোজন সুদক্ষ ভাৱৰীয়া হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যৰে বিগত 10 জুলাই 2025 তাৰিখৰ পৰা অনুষ্ঠিত কৰা গ্ৰীষ্মকালীন ভাওনা অভিনয় আৰু দুহাৰ কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰে। এই অনুষ্ঠানত সন্ধিয়া 8 বজাত কণ কণ শিশুসকলৰ দ্বাৰা আৰু দুহাৰ শ্ৰীযুত ৰূপজিৎ শৰ্মা আৰু সংগীবৃন্দৰ পৰিচালনাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি ভাওনা বৃকুদৰ নন্দনৰ কুৰুক্ষেত্ৰ গমন দুৰ্যোধনৰ দৰ্পহৰণ নামৰ নাটখনি প্ৰদৰ্শন কৰা হয়। এই কণ কণ শিশুসকলৰ ভাওনা প্ৰদৰ্শনে গাঁওবাসীৰ লগতে অঞ্চলবাসী ৰাইজক আপ্লুত কৰে।